এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুত বেছি ভাল আৰু মোৰো ভালেই। আৰু এইফালে এতিয়া স্কুলৰ পৰা আহি পাইছোঁ। আহি পাই চিধা সেয়া কাপোৰ উলিয়াই পেকিং কৰাত লাগি গৈছোঁ। মানে আজি ঘৰলৈ যাম এটা বিশেষ কাৰণত। কি কাৰণত সেইটো বাৰু পিছত ক'ম। ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। এইফালে মানুহজন ওলাবলৈ বহুত বেছি লাজ কৰে, সেইকাৰণে ওলোৱা নাই। বাকী চাই থাকিব ভিডিঅ'টো দেই। লৰালৰিকৈ ভাতকেইটা খাই লওঁ। আজি স্কুলৰ পৰা আহি পোৱাও দেৰি হ'ল অলপ। ভাতৰ লগত আজি আছে এয়া কলডিলৰ ভাজি আৰু ভাত। একদম ইমানেই আজি মানুহজনে বনাইছে যিহেতু। মানে মই যাওঁতেনে ভাতকেইটা বনাই থৈ নগ'লোঁ, সেইকাৰণে এতিয়া লৰালৰিকৈ এয়াকে বনাইছে, মানুহজনে বনাইছে দেই। বাকী এনেকৈ খাই মেলি লওঁ, তাৰপিছত পেকিং কৰিবলৈও বাকী আছে। ঘৰলৈ গৈ মেলি লওঁ, দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। আৰু এইফালে আমাৰ পেকিং প্ৰায় ৰেডি হৈছে আৰু ইয়াত গোটেই মোৰ কাপোৰ, মানুহজনৰ কাপোৰ, এয়া এইটো বেগ, এয়া এইফালে আমাৰ পেকিং কমপ্লিট হৈ গ'ল। এতিয়া আমি গৈ মেলি লওঁ ধুনীয়াকৈ। বাকী আপোনালোকক সম্পূৰ্ণ দেখাই থাকিম যাতে কি হয় কি নহয়। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু আমি মানে ওলাইছোঁ আচলতে ঘৰত আমাৰ বিয়া আছে। তো সেই দাদাৰ বিয়াৰ কাৰণে আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ধুনীয়াকৈ, বিয়া বুলি। কাইলৈ বাৰু মোৰ স্কুলো নাই, এক্সাম হৈ আছে যে কাইলৈ এক্সামটো নাই বাৰু, সেইটো মিলি গ'ল দিনটো। বিয়া কাইলৈ, আমি আজি যাওঁ। স্কুলৰ কাৰণে আচলতে সোনকালে যাব নোৱাৰিলোঁ। বাকী তাতে গৈ পেলাই সম্পূৰ্ণ দেখাই থাকিম কি হয় কি নহয়, তাতে গৈ কি কৰোঁ কি নকৰোঁ। ভিডিঅ'খিনি কণ্টিনিউ চাই থাকিব। আৰু বাকী গৈ লওঁ। কেতিয়াবা কয় নহয় আচলতে যে তেজৰ সম্পৰ্কটোৱেই যথেষ্ট নহয়, কেতিয়াবা তাতকৈও ওপৰত কিছুমান সম্পৰ্ক হ'ব পাৰে। তো সেইটোৱেই, দাদাজনৰ লগত আমাৰ সম্পৰ্কটো ঠিক তেনেকুৱাই, একেবাৰে নিজৰ নহয়, মানে তেজৰ কোনো তেনেকুৱা ৰিলেশ্যন নাই। কিন্তু দাদাহঁতৰ লগত আমাৰ ইমানেই ঘৰুৱা সম্পৰ্ক যে মানে সেইটো আৰু তেজৰ সম্পৰ্কতকৈও ওপৰত মানে। তো সেয়াই, বাকী কণ্টিনিউ চাই থাকক ভিডিঅ'বোৰ। মই দি যাম তাতে বিয়াৰ পৰিৱেশ কি হয়। বিয়াততো একদম থাকিমেই আৰু। তো এয়া এইফালে মোৰ মানুহজন, সেয়া হাই কৈ দিয়া। হেল্ল'। তো আমি যাওঁ ঘৰলৈ। আমি আহি টাউন সোমাইছোঁহি আৰু বিহপুৰীয়া। এইখন পালেই মানে ঘৰ পোৱা নিচিনা লাগি যায় আৰু ইমান ধুনীয়া লাগে ন জেগাকণ, চাওকচোন। আৰু এইখন হৈছে বিক্ৰম নদী, এতিয়া শুকাই আছে বাৰু। আৰু এয়া হৈছে বিয়াঘৰৰ পৰিৱেশ। চবফালে একদম মুকলি আৰু চবেই নিজৰ কামত লাগি আছে সকলোবোৰ। আৰু এইফালে দাদাহঁতে বহি মেলি ধুনীয়াকৈ কথা পাতি আছে। আৰু এইফালে খুৰীহঁতো আছে। আমি ভিতৰলৈ বুলি যাওঁ আৰু আহি পাইছোঁহি। মানে অহা অলপ দেৰি হৈ গ'ল, আচলতে বজাৰ কৰি আছিলোঁ, বজাৰ অলপো আছিলে। তাৰপিছত এইফালে ভিতৰতো মানুহ, আৰু আমি ভিতৰলৈ উলিয়াই আহিছোঁ। বাহিৰত বহিবলৈ ভাল নালাগে তেনেকৈ। আৰু ইয়াৰ ভিতৰলৈ আহিছোঁ। ভিতৰত বৌয়ে কিবা কিবি কৈ আছিলে দেই, ভিডিঅ' নকৰিবি নে কিবা কৈ আছিলে আৰু। তাৰপিছতে ভিতৰৰ পৰিৱেশ ধুনীয়াকৈ, আৰু ইয়াতে সকলোবোৰ বহি আছে, খুৰীহঁত, বাহঁত, ভণ্টিহঁত। আৰু আমি সিহঁতৰ লগতে অলপ টাইম বহি কথা বতৰা পাতিলোঁ। তাৰপিছত এইফালে ভাত পানী খাবৰে হ'ল, তাতে খাই বৈ আহিছোঁ আৰু একেবাৰে। আৰু ইয়াতে দাদাহঁতে, ভাইটিহঁতে বিহু মাৰি আছে ধুনীয়াকৈ, আৰু ঢোলটো বজালে ইমান বেছি ভাল লাগে, নহয়নে বাৰু? নেক্সট বিয়াৰ ভিডিঅ'ত জল্দি দি যাম আৰু আপোনালোকেও চাই যাব। তো আজিলৈ আহিছোঁ।